নমস্কাৰ আমি এখন আকৌ নেক্সট শ্বৰ্ট ফিল্মৰ কাম কৰিব আগবাঢ়িছোঁ সকলোৱে যেন মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰে চাই থাকক আগলৈ কিছু দৃশ্যাংশ দেখুৱাবলৈ আমি চেষ্টা কৰিম আশীৰ্বাদ কৰিব সকলোৱে আইতা প্ৰথম শ্বট ল'বলৈ সাজু হৈছোঁ আমাৰ শ্বট লৈ থকা হৈছে ভাস্কৰ আছে কেমেৰামেন এইফালে পাঞ্চৰিকা আগৰ দৰে সকলোকে মৰম দিব বুলি এইফালে ঐ চাই দিয়া এইফালে নমস্কাৰ খুব ধুনীয়া এখন শ্বৰ্ট ফিল্মৰ আমি কাম কৰি আছোঁ পাঞ্চৰিকাই স্ক্ৰিপ্ট লিখিছে আৰু খুব ধুনীয়াকৈ লিখিছে আৰু আমি তাৰে শ্বুটিং চলি আছে কৰি আছোঁ কি হয় নাজানো সকলোৱে আশীৰ্বাদ কৰিব আৰু এনেকৈ কামখিনি কৰি যোৱাত সহায় সহযোগিতা কৰিব বাকী আমাৰ কেমেৰামেন আমাৰ কেমেৰাত আছে ধুনীয়া কৰিছে আৰু মই প্ৰথম পল্লৱ আছে টিকটকাৰ আৰু মই ফাৰ্ষ্ট মানে কি কয় শ্বৰ্ট ফিল্মৰ কাম কৰিছোঁ ফাৰ্ষ্ট টাইম আৰু সকলোৱে আশীৰ্বাদ কৰিব পিছলৈও যেন পাৰোঁ আৰু ভালকৈ কৰিব চেনেলটোৰ বিষয়ে কৈ দিয়া অকণমান আমাৰ দাপোন অফিচিয়েল চেনেলটোৰ নাম খুব ধুনীয়া ৰিচেণ্টলি শ্বৰ্ট ফিল্ম এখন দিছে মনৰ দাপোনত তুমি খুব ধুনীয়া সকলোৱে সঁহাৰি জনাইছে চাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আৰু আমাৰ ৰীমা বাইদেউ তাৰপিছত সেইফালে কলজা হৈ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি যিখিনি কৰোঁ সকলোখিনি শিকিবলৈ পাব আমাৰ শ্বুটিঙৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ এই শ্বৰ্ট ফিল্মখন খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম পাঞ্চৰিকা বৰাৰ ইউটিউব চেনেলৰ যোগেদি সকলোৱে চাব আৰু আঁকোৱালি ল'ব বুলি আশা থাকিল আমাৰ ভ্লগটো নিশ্চয় সকলোৱে চাই আছে এয়া আমি 3 নম্বৰ দিনৰ শ্বুট কৰিবলৈ দুটামান শ্বুট লোৱা হৈছে বৰ্তমান এতিয়া আমি ওলাই আহিছোঁ এয়া আমাৰ মোমাইটি এয়া লগৰ ৰাজ এয়া তৃষ্ণা নতুন হিৰণী আৰু সেয়া আমাৰ গ'লেই হিৰ' তামাম লাজো বাৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকক ফ্ৰেণ্ডছ আমি অলৰেডি এতিয়া শ্বুটিং শেষ হৈছে এয়া ভাত খাব হৈছে খুব ধুনীয়াকৈ আমি সমাপ্তি পাৰিছোঁ এইফালে আমাৰ এয়া আমাৰ হেৰি হিৰণী বাইদেউ কিবা এটা কৈ দিয়া শ্বৰ্ট ফিল্মখনৰ কথা কিবা এটা কৈ দিয়া কেনেকুৱা পাব ৰাইজে আমি চব আগুৱাই যাব লাগে আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি একো কাম মানে সফল কৰিব নোৱাৰিম গতিকে আপোনাৰ সকলোৰে মৰম আশীৰ্বাদ আৰু সঁহাৰি বিচাৰি
আপোনালোকলৈ পূৰ্ণিমাৰ আকাশ নামৰ চুটি ছবিখন আগবঢ়াই দিম বুলি ভাবিছোঁ। আমাৰ অলৰেডি আজি শ্বুটিং শেষ হৈছে। আৰু কিছু কিছু সৰু সৰু কাম আছে। আমি কামখিনি সম্পূৰ্ণ হ'লেই আপোনালোকৰ মাজলৈ পূৰ্ণিমাৰ আকাশ আগবঢ়াই দিম। আৰু আমাৰ লক্ষীদাৰ চেনেল দাপোন অফিচিয়েল, আমি দাপোন অফিচিয়েলতো দুদিনমানৰ আগতে মনৰ দাপোনত তুমি বুলি এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ। হয়তো কিছুমানে দেখিছে, কিছুমানে নাই দেখা। নেদেখিলেও মই ব্লগটোৰ জৰিয়তে জনাই দিছোঁ, সকলোৱে আমাৰ মনৰ দাপোনত তুমি শ্বৰ্ট ফিল্মখন চাব, আমাক মৰম দিব, আশীৰ্বাদ দিব, আমি যেন তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। আৰু দাপোন অফিচিয়েল আমাৰ চেনেলটো যাতে ইয়াৰ পৰা আৰু আপোনালোকৰ মৰম সঁহাৰি পাই যাতে আগবাঢ়ি যাব পাৰে। এয়া আমাৰ দাপোন অফিচিয়েলৰ মালিক। কৈ দিয়া তুমি নিজৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমাৰ ভণ্টি লগত কাম কৰিব আহিছোঁ। আমাৰ শ্বুটিং সমাপ্ত হৈছে। আশা কৰোঁ সকলোৱে আৰু মৰমৰ আশীৰ্বাদ কৰিব। ঠিক আছে, বাই বাই।